দাদা আমাৰ মেডাম মেফি কি কাৰণে পতা হয় অলপ ক'ব নেকি? আমাৰ পিতৃ মাতৃ উপৰিপুৰুষসকলৰ আমি পূজা ভাগ আয়োজন কৰাৰ কাৰণে মেডাম মেফি পাতোঁ। ঠিক আছে। দাদা আমাৰ মেডাম মেফি কি কাৰণে পতা হয় অলপ ক'ব নেকি? আমাৰ পিতৃ মাতৃ উপৰিপুৰুষসকলৰ আমি পূজা ভাগ আয়োজন কৰাৰ কাৰণে মেডাম মেফি পাতোঁ। ঠিক আছে। যে মেডাম মেফি পাতিছে তাৰ বিষয়ে কিছু অলপ জনাব নেকি অসমবাসী? আমি এই মেডাম মেফিটো হৈছে আমাৰ উপৰিপুৰুষসকলৰ আমি আৰাধনা কৰা এটা মুখ্য অনুষ্ঠান। আমি উপৰিপুৰুষসকলক এই অনুষ্ঠানৰ মেডাম মেফিৰ যোগেদি আমি আৰাধনা কৰোঁ। আমি মানে ইয়াতে এই মেডাম মেফিতে আমি আৰাধনা কৰোঁ আৰু এই মেডাম মেফিৰ জৰিয়তে আমি গোটেই আহোম সমাজক আমি জনাব বিচাৰোঁ যে আমাৰ আহোমসকলৰ এটা পৰম্পৰা আছে। আজি এই অনুষ্ঠানত আমি মাৰ্ঘেৰিটা আঞ্চলিকত 41তম এটা এই মেডাম মেফি মানে অনুষ্ঠান পতা হৈছে। 41তম মেডাম মেফি অনুষ্ঠানত আমি সকলোৱে আনন্দিত হৈছোঁ আৰু এইটোৱে আমি খুব আনন্দিত যে সেইটো কাৰণে আমি আজি দেখিছোঁ ইয়াত যিমানখিনি মানুহ অলপ খুব কম মানুহ আমাৰ নিজৰ জনগোষ্ঠীবিলাক কম সংখ্যক অনুষ্ঠিত হয়। লাহে লাহে বেছি হৈ গৈ আছে আৰু হ'ব বুলি আমি